আমাৰ অসমত যদি কোনোবাই থাকিব বিচাৰে আমাৰ অসমৰ নিয়ম কানুন মতে চলিব লাগিব আৰু কোনো ছোৱালী আমাৰ অসমৰ পৰিৱেশ যাতে বিনষ্ট কৰিব নোৱাৰে। আৰু হেল্ল' বাইদেউ নমস্কাৰ। নমস্কাৰ। মই জেজি আহমেদ কৈছো। সেইজনী ছোৱালীৰ ভিডিঅ' ভাইৰেল হৈছে, সেইজনী ছোৱালীৰ আপুনি কি হয় সম্পৰ্ক? মই মা ছোৱালীজনীৰ মা হওঁ। বাইদেউ আপুনি দুজনী ছোৱালী আহিছে বৰ্তমান সামাজিক মাধ্যমত, তেওঁলোকে মানে অশ্লীল ভাষা কৈ মানে ভিডিঅ' বিলাক আপলোড কৰি আছে, বাল চাল চৰি ক্ষমা কৰিব ময়ো ক'বলগীয়া হ'ল। মই শুনা মতে আপুনি ৰাকিব নামৰ কোনো এজন ইউটিউবাৰক ৰোষ্ট কৰিবলৈ দিছিলে। আপোনাৰ ছোৱালীৰ এগেইনষ্টত ৰোষ্ট কৰিবলৈ দিছিলে নেকি ৰাকিব নামৰ ইউটিউবাৰজনক? ৰাকিবৰ লগত মোৰ ছোৱালী মানে 15 বছৰ বয়স ক্লাছ 10ত উঠিছে এইবাৰ। নিউজৰ নামত আমি এইবিলাক বেছিকে বুজিও নাপাওঁ। আৰু এই যে মোৰ ছোৱালীজনী তাৰমানে ৰাকিবৰ লগত যিটো ৰোজ হৈছে সেইটো তাৰমানে ৰাকিবৰ লগত আলোচনা বিলোচনাৰ মাধ্যমতে হৈছে। আলোচনা বিলোচনাৰ মাধ্যমত আপোনাৰ ছোৱালীজনীক আচলতে ভাইৰেল কৰাৰ উদ্দেশ্য আছিল নেকি? ভাইৰেল কৰাৰ উদ্দেশ্য নহয়, মোৰ ছোৱালী এনেও ভাইৰেল, মানে সি যে এলবাম ভিডিঅ' কৰে, চিনেমা বিলাক যে কৰে মোৰ ছোৱালীজনী, গম পায় নে নাপায় নাজানো। হয় বঢ়িয়া চুপাৰ হিট এক্টিং কৰে, মই চাইছো, বহুত ভাল লাগিছে। কিন্তু এই যে ৰাকিবক যে আপোনালোকে ৰোষ্ট কৰিব দিছিলে, বুজি পোৱা নাই মানে কি ৰোষ্টটো মানে কি, ৰোষ্টত তাৰে যে যিটো এটা ভাষা আপুনি কৈ গেল আগতে ন, সেইটো ভাষাটো ধৰকচোন মানে কি সি বুজিব পৰা নাছিল, সেইটো ভাষা যে কৈছে বা ভাবাও নাই ইমান যে কি হব সেইটো ভাষা ধৰকচোন। আজিকালি সেইটোতো আমাৰ মাজত অসমত সেইটো ভাষা বেয়া হয় না নাই? বাইদেউ এইটো আমাৰ অসম হয় হা, এইটো বাংলাদেশ নহয়, ঠিক আছে? আমাৰ অসমত যদি কোনোবাই থাকিব বিচাৰে আমাৰ অসমৰ নিয়ম কানুন মতে চলিব লাগিব। আৰু দ্বিতীয় কথা হ'ল আমি ইছলাম ধৰ্মাৱলম্বী মানুহ হা, আমি ইছলাম ধৰ্মৰ মতে আপোনাৰ ছোৱালীজনীকো আপুনি যাতে ইছলাম ধৰ্মৰ মতে মানুহৰ লগত চলা ফিৰা কৰিবলৈ শিকায়, এইটো আপোনাৰ কৰ্তব্য। আৰু আমি অসমবাসী যুৱক হিচাপে আমাৰ দায়িত্ব যে আমাৰ অসমত যাতে কোনো ছোৱালী আমাৰ অসমৰ পৰিৱেশ যাতে বিনষ্ট কৰিব নোৱাৰে। আৰু মই আপোনালোকৰ ঘৰত গৈ আপোনাৰ হয়তো যদি আংকেল আছে, মানে আপোনাৰ হাজবেণ্ড যদি আছে, আৰু আপোনাৰ লগত বহি পিনে আপোনালোকৰ ওচৰত মই বিচাৰ খুজি আহিম এই যে আমাৰ যুৱ প্ৰজন্ম যে নষ্ট কৰি আছে আপোনালোকৰ ছোৱালীজনী হা। কাৰণ ভাল পিতৃ মাতৃৰ সন্তানে কেতিয়াও মানে বেয়া প্ৰভাৱ নেপেলায় সমাজত। তাৰমানে কি মানুহ মাত্ৰে মানুহৰ ভুল হয় ন। সি তাৰমানে ছোৱালীজনী সৰুতো, সি বুজিব পৰা নাই, সি ভাবছে এইটো ধেমালি আৰু এনেকে। জানিব পাৰিলো, জানিব পৰাৰ পিছত তাক মই কৈছো যেনেকুৱা ক'ব নালাগে, তুমি ভিডিঅ' কৰি আছো, এলবাম চিনেমা কৰি আছো, কিন্তু যাতে সেইটো চিনেমা বা সেইটো এলবাম গোটেই মা জীয়েক পুত্ৰ এইবিলাক সকলোৱে যাতে একেলগত বহি চাব পাৰি আমি সেইবিলাক কৰিব লাগে। কিন্তু ভাষাটো কেতিয়াও বেয়া নকৰিবা। পিছত কিন্তু দ্বিতীয় আৰু এটা ভিডিঅ' বনাইছে ছোৱালীজনী, দ্বিতীয়বাৰ আৰু এটা ভিডিঅ' বনাইছে, আপুনি চাইছেনে নাই? সেইটো কিন্তু কৈছে যে হয় মই এইটো কথা কোৱাতে মই বুজিব পৰা নাই, মোৰ ভুল হৈছে। বাইদেউ সেইটো ভিডিঅ'ত ৰাকিবৰ ওচৰত ক্ষমা খুজিছে, অসমবাসীৰ ওচৰত ক্ষমা খোজা নাই। বুজা নাই ন, সি বুজা নাই, সৰু ছোৱালীটো সি বুজা নাই, মানে সেইটো ভাষা যে ক'ব নালাগে কথাটো বুজা নাই, বুজে মানে কি এজন মানুহ আপুনি গম পাব, যিকোনো মানুহে হওক ভুল কৰিহে এইটো শুধৰণি হয়, শিকিব পাৰে, হয় না নাই? এতিয়া বাইদেউ আপুনি মোৰ মাতৃৰ বয়স, আপোনাক মই জ্ঞান দিব নোৱাৰিম হা। কথা হ'ল আপোনাৰ ছোৱালী মানে মোৰ ভণ্টি যদি সামাজিক মাধ্যমত আহি এনেকুৱা অশ্লীল ভাষা কয়, তেতিয়াহ'লে মোৰ ভণ্টিজনীতো ভাল এটা ছোৱালী ল'ৰা বিচাৰি নাপাম মানে বিয়াৰ কাৰণে। কথাটো সঁচা কৈছে আপুনি, বুজিছো ময়ো, কিন্তু সি যাত্ৰা মানুহ বুজিব পৰা নাছিল। মই পিছত তাক খকিয়ানি দিয়াৰ পিছত সি দ্বিতীয়বাৰ ভিডিঅ' এটা ৰাখিব বনাই দিছে। মানে কি হওক, ছোৱালী মানুহ আপুনিও জানে আমিও জানো, যেতিয়া আমি সৰু অৱস্থাত আমাৰ এইবিলাক নলেজ নাথাকে, মানে কোনোবা এটা ক'লে মানে ভাবিলো যে আনন্দ পালো, আমি ফূৰ্তি পালো, তেনেহ'লে ক'ব পাৰিম কেনেকে ঘটনাটো হৈছে। আৰু এনেকুৱা অশ্লীল ভাষা নাপাব, কাৰণ মই যেতিয়া গম পাইছো ন। ঠিক আছে, অ'কে, ধন্যবাদ বাইদেউ হা। ধন্যবাদ।